পৰাধীনতা কোনো সভ্য জাতিৰ কাম্য নহয়। এই আমোক অৰ্থৰ গূঢ়াৰ্থ পোন প্ৰথমবাৰৰ বাবে উপলব্ধি কৰা সংগ্ৰামী সত্তাটোৱে আছিল গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰেই আছিল অসমক ব্ৰিটিছৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰাৰ প্ৰথমগৰাকী চেষ্টাকাৰী। গোমধৰ কোঁৱৰৰ এইলানি বিদ্ৰোহৰ সময় আছিল 1828 চন। ইতিপূৰ্বেই অৰ্থাৎ 1826 চনত বাৰ্মাৰ ৰজা আৰু ইংৰাজৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসম ব্ৰিটিছৰ অধীনলৈ হস্তান্তৰিত হৈছিল। আৰম্ভ হৈছিল ইয়াৰ পৰাই অসমৰ বুকুত শোষণ দমনৰ অধ্যায়। অধাৰিতভাৱেই সাম্ৰাজ্যবাদী ব্ৰিটিছ শক্তিয়ে তেওঁলোকৰ অনান্য শাসনাধীন ৰাজ্যসমূহৰ দৰে অসমতো আৰম্ভ কৰি দিছিল শোষণ দমনৰ কুচকাৱাজ। পূৰ্বৰ চৰ্তমতে আহোম ৰজাক উজনি অসম গতাই দিয়াৰ যি চৰ্ত আছিল, সেই চৰ্ত পূৰণৰ বিপৰীতে ব্ৰিটিছে ওলোটাকৈ নামনি অসমতো নিজৰ অধিকাৰ সাব্যস্ত কৰি আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে। ইংৰাজী শাসনৰ বাঘজৰী হাতত লৈ শান্ত নাথাকিল। পূৰ্বৰ আহোম ৰাজবংশৰ সামাজিক প্ৰতিপত্তিৰ ওপৰতো হস্তক্ষেপ কৰি ৰাজবংশৰ বিশেষাধিকাৰবোৰ কৰ্তন কৰিব ধৰিলে। পৰিণতিত ডা ডাঙৰীয়া অসমীয়া সম্ভ্ৰান্ত পৰিয়ালবোৰ ভিতৰি ভিতৰি অসন্তুষ্ট হৈ পৰিছিল। ব্ৰিটিছে ক্ৰমান্বয়ে খাজানাৰ নিৰিখ বৃদ্ধি কৰিবলৈ ধৰিলে। কমিছনাৰ ডেভিড স্কটে অসমৰ জনসাধাৰণৰ ওপৰত এক বৃহৎ অংকৰ খাজানা ধাৰ্য কৰিলে। অসমীয়া মানুহে ইংৰাজক নগদ টকাৰে খাজানা দিবলগীয়া হোৱাত অসন্তুষ্ট হৈ পৰিল। এক অৰ্থত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পাছৰ পৰাই সাধাৰণ প্ৰজাৰ দুখৰ মাত্ৰা বাঢ়িছিল। ৰাজনৈতিকভাৱে সৰ্বশ্ৰান্ত হোৱা স্বাধীনচিতীয়া অসমীয়া প্ৰজাই ইংৰাজৰ এনে শোষণত অতিষ্ঠ হৈ পৰিছিল। পৰাধীনতা কোনোকালে মানি ল'বলৈ বাধ্য নোহোৱা অসমৰ ৰাইজৰ এই পুঞ্জীভূত সংক্ষোভৰ জুইকুৰা প্ৰকাশ্য ৰূপত জ্বলি উঠিছিল গোমধৰ কোঁৱৰৰ নেতৃত্বত সংঘটিত হোৱা 1828 চনৰ এইলানি বিদ্ৰোহৰ মাজত। গোমধৰ কোঁৱৰৰ নেতৃত্বত অসমৰ মানুহে খাজানা দিবলৈ অমান্তি প্ৰকাশ কৰিছিল। গোমধৰ কোঁৱৰ আছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ বংশধৰ। গোমধৰ কোঁৱৰেই প্ৰথমে স্বাধীনতা পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিল। কোঁৱৰে ইংৰাজক খেদিবলৈ ভিতৰে ভিতৰে মন্ত্ৰণা কৰিছিল। নিজকে তেওঁ স্বৰ্গদেৱ বুলি ঘোষণা কৰি তৰাতলী শিবিৰত ৰাজধানী পাতে। ৰাজ আভিজাত্য প্ৰদৰ্শনেৰে কেঁকোৰা দোলা আৰৱান আদি ৰাজ সম্পত্তি ব্যৱহাৰ কৰিব ধৰিলে। ইমানতে শান্ত নাথাকি গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজক আহ্বান জনালে। ইংৰাজৰ খাজানা সংগ্ৰহকাৰীক তেওঁ বাধা প্ৰদান কৰিলে। বিভিন্ন জনলৈ পত্ৰ প্ৰেৰণ কৰিলে। ৰাইজক খাজানা নিদিবলৈ উচতাব ধৰিলে। গোমধৰ কোঁৱৰৰ লগত সহবিদ্ৰোহীৰূপে লগ লাগিছিল কান্দোৰা ডেকা ফুকন, ধৰ্মধৰ মন্ত্ৰী ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ আদি সংগ্ৰামীসকলে। গোমধৰ কোঁৱৰৰ আহ্বানৰ প্ৰতি সঁহাৰিও যথেষ্ট আহিছিল। বহুতেই অস্ত্ৰ শস্ত্ৰ লৈ তেওঁক সহযোগ আগবঢ়াইছিল। তেওঁলোকে গোলা বাৰুদ আদিও সংগ্ৰহ কৰিবলৈ ধৰে। বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। মৰিয়নিৰ দিশেৰে এটা সৈন্যদল ৰংপুৰ অভিমুখী হ'ল। আন এটা দল উজনিৰ পৰা আহি ৰংপুৰত একগোট হোৱাৰ কৌশল ৰচনা কৰিলে। দুৰ্ভাগ্যবশতঃ এই অভিযানৰ বিষয়ে ইংৰাজে জানিব পাৰিলে। ইয়াৰ লগে লগেই লেফটেনেণ্ট ৰথাৰফৰ্ডৰ নেতৃত্বত যোৱা সৈন্যবাহিনীয়ে গোমধৰ কোঁৱৰৰ সৈন্যবাহিনীৰ লগত যুদ্ধত লিপ্ত হয়। যুদ্ধত গোমধৰ কোঁৱৰ পৰাস্ত হয়। গোমধৰ কোঁৱৰকে ধৰি কিছু বিদ্ৰোহীয়ে নগাপাহাৰত আশ্ৰয় লৈছিল। কিন্তু কিছুদিন পিছত তেওঁলোক ইংৰাজৰ হাতত বন্দী হয়। যোৰহাটৰ পঞ্চায়তত তেওঁলোকৰ বিচাৰ আৰম্ভ হয়। বিচাৰত অবৈধভাৱে নিজকে ৰাজশক্তিৰ প্ৰতীক হিচাপে চিহ্নিত কৰাৰ দোষত গোমধৰ কোঁৱৰক দোষী সাব্যস্ত কৰা হয়। অৱশেষত কমিছনাৰ ডেভিড স্কটে গোমধৰ কোঁৱৰক অজ্ঞাত স্থানত নিৰ্বাসন দণ্ড দিয়ে। গোমধৰ কোঁৱৰৰ এইলানি বিদ্ৰোহে ইংৰাজক সকীয়াই দিছিল অসমীয়া মানুহৰ স্বদেশ প্ৰেম আৰু স্বতন্ত্ৰতাৰ প্ৰতি থকা চেতনাবোধৰ ছবিখন। কমিছনাৰ ডেভিড স্কটে দেশীয় ৰজা এজনক ৰাজ্যভাৰ দিয়াৰ যি পৰামৰ্শ আগবঢ়াইছিল, তাৰ গুৰিতে এনে বিদ্ৰোহৰ ফলশ্ৰুতি বুলি ইতিহাসকাৰে উনুকিয়াটো তাৎপৰ্যপূৰ্ণ বিষয়। এক চেতনাবোধেৰেই এদিন
সমগ্ৰ দেশবাসীয়ে জাতীয় আন্দোলনত জঁপিয়াই পৰিছিল, যাৰ ফলশ্ৰুতিত আহি পৰিছিল 1947 চনৰ 15 আগষ্টৰ সেই ঐতিহাসিক দিনটো। এই দিনটোতে দেশবাসীয়ে পৰাধীনতাৰ শিকলি ছিঙি বিশ্বৰ বুকুত স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল। এই মহান কাৰ্যত প্ৰাণাহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আত্মাৰ প্ৰতি স্বাধীনতা দিৱসৰ পুণ্যক্ষণত প্ৰাণৰ প্ৰণতিৰে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।